নমস্কাৰ, মই গকুলে সপোন 24 লাইভলৈ স্বাগতম জনাইছোঁ। এতিয়া হৈছে গুৰুত্বপূৰ্ণ খবৰলৈ। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰীক স্কুটি দিয়াৰ প্ৰসংগত ডাঙৰ ঘোষণা। শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ ডাঙৰ ঘোষণা। প্ৰথম বিভাগত উত্তীৰ্ণ হ'লে নাপাব স্কুটি। স্কুটি দিয়াৰ বাবে লোৱা হ'ব বিশেষ ব্যৱস্থা। এক নিৰ্দিষ্ট কাৰ্ড অফ মাৰ্ক নিৰ্ধাৰণ কৰা হ'ব স্কুটি দিবৰ বাবে। এই প্ৰক্ৰিয়াৰ আধাৰতে ছাত্ৰীসকলক স্কুটি দিব চৰকাৰে। প্ৰথম বিভাগত উত্তীৰ্ণ হ'লে নাপাব স্কুটি। এই মুহূৰ্তে এটা গুৰুত্বপূৰ্ণ খবৰ। শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ ডাঙৰ ঘোষণা। প্ৰথম বিভাগত উত্তীৰ্ণ হ'লে নাপাব স্কুটি। শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ ডাঙৰ ঘোষণা। এই মুহূৰ্তত এটা স্কুটি দিয়াৰ বাবে লোৱা হ'ব বিশেষ ব্যৱস্থা লোৱা হ'ব স্কুটি দিয়াৰ বাবে। এক নিৰ্দিষ্ট কাৰ্ড অফ মাৰ্ক নিৰ্ধাৰণ কৰা হ'ব স্কুটি দিবৰ বাবে। এই প্ৰক্ৰিয়াৰ আধাৰতে ছাত্ৰীসকলক স্কুটি দিব চৰকাৰে। গতিকে এনেধৰণৰ বাতৰি পাই থাকিবৰ বাবে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।